हेलो एवरीवन মোৰ নতুন কি ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু সদায় যেন ভালে কুশলে থাকে মই তাৰেই কামনা কৰিছোঁ। আজি প্ৰায় বহুত কেইবাদিনো হ'ল আপোনালোকলৈ মই ভিডিঅ' এটিও আগবঢ়াব পৰা নাই, সেইকাৰণে আজি ভাবিলোঁ সৰুকৈ হ'লেও আপোনালোকলৈ ভিডিঅ' এটি আগবঢ়াওঁ। আজি যিহেতু কাতি বিহু আছে, কাতি বিহুৰ সকলোকে মই হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমি সদায় ভালে কুশলে থাকোঁ। আৰু এতিয়া মই সকলোবিলাক কাম বন কৰি আজৰি হৈ গা পা ধুই মেলি আহিলোঁ আৰু তাৰপিছত মই কি কৰোঁ সেয়া আপোনালোকক অলপ অলপ দেখাই যাম। তেনেহ'লে মোৰ ভিডিঅ'টি আপোনালোকে সকলোৱে শেষলৈকে চাই থাকিব। আৰু এইফালে মোৰ ছোৱালীজনীয়ে এয়া দেখিছেনে ধূপ জ্বলাই আছে ৰাতিপুৱা ৰাতিপুৱা। আৰু এয়া এতিয়া মই বনাই আছোঁ পিঠা। এয়া ৰুটি নহয় বাৰু, মই আটা গুলি পিনে এনেদৰে পিঠা বনাই আছোঁ। আৰু সকলোবিলাক পিঠা মই এনেদৰে এটা এটাকৈ বনাই লওঁ, যিহেতু আমি দুৰ্গা পূজাৰ কাৰণে নিৰামিষ খাই আছোঁ, সেইকাৰণে এনেদৰে বনাই লৈছোঁ। আৰু এয়া দেখিছেনে মোৰ বনাই হৈ গ'ল আৰু মই এতিয়া এনেদৰে খাব লৈছোঁ। এয়া মই পিঠাকেইখনৰ লগত অলপ আচাৰ আৰু ঢেকীয়া, আলু, কেঁচা বুট ভাজি লৈ লৈছোঁ। এতিয়া মই এনেদৰে খাম। যিহেতু দিনটোত এবাৰহে ভাত খাওঁ, সেইকাৰণে ৰাতি ভাত খাম। আৰু এয়া এতিয়া মই খাই বৈ কাম বন কৰি আজৰি হৈ চাদৰ এখনত থুপি বান্ধিব লৈছোঁ। আৰু চাদৰখন থুপি বান্ধি লওঁ, পিছৰখিনি আপোনালোকক পিছত দেখাম। আৰু এয়া আজি আহিলে ছোৱালীজনীলৈ বস্তু এটা অৰ্ডাৰ দি থৈছিলোঁ, এয়া আজি পাৰ্চেলটো আহিলে, তাকে ভাবিলোঁ আপোনালোকৰ আগতে পাৰ্চেলটো খুলি চাওঁ কেনেকুৱানো আহিছে। এয়া হৈছে ছোৱালীজনীলৈ অৰ্ডাৰ দি থৈছিলোঁ পূজা বুলি। এইটো হৈছে টপটো আৰু এয়া পেণ্ট আৰু এয়া দুপাট্টা। আৰু এয়া হৈছে তাইৰ কাপোৰযোৰ। এয়া আপোনালোকক দেখালোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি মোক জনাব। আৰু এয়া আজি বিহু বুলি মই প্ৰথম পায়স বনাব লৈছোঁ। কেনেকুৱা হয় নাজানো, যিহেতু আগতে বনাই পোৱা নাই, আজি প্ৰথম বনাব লৈছোঁ। কেনেকৈনো বনাওঁ আপোনালোককো অলপ দেখাই দিছোঁ। কিমান ভালদৰে নাজানো, ক'ৰবাত যদি কিবা ভুল হৈ যায়, কেনেদৰে কি কৰিব লাগে আপোনালোকে মোক কমেণ্ট কৰি জনাই দিব। আৰু এয়া গাখীৰখিনি গৰম হৈ গ'ল, এতিয়া মই ইয়াত চাউলখিনি দি দিম। আৰু এতিয়া মই এনেদৰে লৰাই থাকিম। আৰু এতিয়া মই এয়া ডাব নাৰিকলখিনি এনেদৰে কাটি থৈছিলোঁ, এইখিনিতে ইয়াত দি দিম। আৰু লগতে মই এতিয়া ইয়াত দি দিম চেনি। আৰু এয়া পায়সখিনিৰ লগত মই তেজপাত আৰু কেইটামান খিচমিচ দি দিছোঁ, সেয়া আপোনালোকক ভিডিঅ' কৰি দেখুওৱা নহ'ল।
আৰু এয়া মোৰ পায়স হৈ গ'ল। এতিয়া মই গেছটো বন্ধ কৰি দিম আৰু অলপ ঠাণ্ডা হ'বলৈ পায়সখিনি ৰাখি দিম। আৰু এইফালে দেখিছেনে, মই সন্ধিয়া চাকি জ্বলাবৰ কাৰণে যোগাৰ কৰি ল'লোঁ। যিহেতু সন্ধিয়া হ'ল, সেইটো কাৰণে আগতীয়াকৈ চাকি গছ জ্বলাই লওঁ। আৰু মই তুলসী তলতো এনেদৰে চাকি গছ জ্বলাই অলপ কাতি বিহু পালন কৰিছোঁ। আজি মোৰ ভিডিঅ'টি মই ইমানতে সামৰিছোঁ। আজি ভিডিঅ'টি চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু ক'ৰবাত যদি ভুল হৈছে তেনেহ'লে মোক ক্ষমা কৰি দিব। আকৌ লগ পাম আপোনালোকক নতুন ভিডিঅ'ৰ সৈতে। চ' ফ্ৰেণ্ডছ, তেনেহ'লে আজিলৈ আপোনালোক সকলোকে মই বিদায় দিছোঁ।